কপিব লাগিব মায়া হাতত চতুর্দিকে জয়ত ঘড়ি হব লাগিব বাবু জয় পুষ্পাঞ্জলি দি জনাইছো প্ৰণিপাত কুশলে ৰাখিবা যাতে মোৰ কৌশম্বেৰ প্ৰজাজনক বিপদত নেৰিবা প্ৰভু ঠাই দিবা তোমাৰ পদকমলত আপোনাৰ আগমনে আজি ধন্য কৰিলে এই কৌশম্বী নগৰ মোৰ প্ৰণাম গ্ৰহণ কৰক দেৱৰ্ষী আজি আমাৰ পৰম সৌভাগ্য আপোনাৰ দৰে ৰজাৰ ৰাজ্যলৈ আহিবলৈ পাই আমাৰ হে পৰম সৌভাগ্য জানিব পাৰিছো ভক্তৰ বিচাৰি পোৱা যায় ভগৱন্তক তেনেকৈ কিয় কৈছে দেৱৰ্ষী আজি মোৰহে পৰম সৌভাগ্য হৈছে আপোনাক শুশ্ৰূষা কৰাৰ আপুনিয়ে এই ত্ৰিজগতৰ শ্ৰেষ্ঠ হৰিভক্ত এই শুশ্ৰূষাৰ পৰা মোক বিৰত নকৰিব দেৱৰ্ষী ৰাজন ভগৱানে আপোনাক মংগল কৰক ৰাজন আপুনি কিন্তু মহাভাগ্যৱান আৰু সঁচাকৈ আপুনি প্ৰভুৰ একান্ত ভক্ত ৰাজন কিন্তু ৰাজন এই ভক্তিৰ মাৰ্গৰ পৰা কোনোদিন বিচলিত নহ'ব ৰাজন এই ভক্তিৰ মাৰ্গত আহিব পাৰে অনেক বিপদ বিঘিনি ৰাজন আপুনি কিন্তু সকলোবিলাক বিপদ বিঘিনি অতিক্ৰম কৰি চলি যাব পাৰিব লাগিব ৰাজন আশীৰ্বাদ কৰিব দেৱৰ্ষী মই যেন কৰ্তব্যৰ পৰা বিচলিত নহওঁ
বৈঠক রাজন বলো যাও এবে আমি আপনি কর্তব্য অলপ দেৱৰ্ষী এ হরি নামে এ হরি